নমস্কাৰ অহা নাই যান্ত্ৰিক বিজুতি হৈ আছে অহা নাই যান্ত্ৰিক বিজুতিৰ কাৰণে অহা নাই চাই আছোঁ আহিছে যদুমণি দা চাই আছোঁ আহিছে ভালকৈ পাই আছেনে আপোনালোকে যদি পাই আছে যদু দা কওকচোন পাই আছোঁ বুলি মানে ভালকৈ পাই আছেনে মই ধৰিব পৰা নাই মই অকণমান খেলি মেলি হৈ আছোঁ চাই আছোঁ নহয় ভালকৈ পাই আছেনে নাই অঁ অকণমান সময় ৰ'ব ভালকৈ পাই আছে নাই মোৰ কথাবিলাক শুনি আছেনে যদু দা আপুনি শুনি আছে নিশ্চয় যদু দাৰ কথা কৈছোঁ যদু দত্ত বায়ন দা আপুনি শুনি আছেনে যদি শুনি আছে শুনি আছোঁ বুলি কৈ দিয়কচোন তেতিয়া মই গম পাম হয় পাই আছে মানে মোৰ এনেকুৱা ধৰণৰ এইবিলাক কৰি নাপাওঁ যে সেইকাৰণে ইমান মোৰ আইডিয়াবিলাক নাই মই মোৰ মোবাইলটোত হোৱা নাই মই অন্য এটাত গুড ইভিনিং গুড ইভিনিং দাদা শিখামণিৰ পৰা গুড ইভিনিং আপোনালোকে নিশ্চয় মোৰ কথাবিলাক শুনি আছে পাই আছে হয় ধন্যবাদ আজি কথাটো হৈছে মই সকলো মানুহকে যিমানসকল মোৰ লাইফটোলৈ আহিছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ পাই আছে ন ধন্যবাদ মই পাইছোঁ অ'কে সুন্দৰ ত্ৰিদীপ আছে ভাল লাগিছে কথাটো হৈছে কি মই এনেকুৱা ধৰণৰ কৰি নাই পোৱা যে মই নিজে ইমান নচলাওঁতো এইবিলাক সেইকাৰণে গম পোৱা নাই এনেই বাকী বাৰু এতিয়া মেইন উদ্দেশ্যলৈ আহিম উদ্দেশ্যলৈ অহা আগত কৈছোঁ অকণমান মোচ ৰাখিছোঁ এইবাৰ এই অকণমান চুলিও চুটিকৈ কাটিছোঁ গৰমৰ কাৰণে মোচ কেইডালমান ৰাখিছোঁ যাই নহওক মই সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ত্ৰিদীপ আছা সুন্দৰকৈ শুনি আছোঁ যদু দা ধন্যবাদ কৃষ্ণ বাপজনা আমাৰ অংকুৰ আছা ত্ৰিদীপো আছে কোনো নেটৱৰ্ক প্ৰব্লেম নাই ন সুন্দৰ ত্ৰিদীপে কৈছে এতিয়া মই প্ৰথম মই ফুল্লি মই আজি যিটো বিষয়ৰ ওপৰত আপোনালোকৰ ওচৰলৈ আহিম বুলি ভাবিছোঁ কৃষ্ণ মই সকলোকে প্ৰত্যুত্তৰ এনেধৰণে মই দি নাথাকোঁ মই শেষত আছোঁ ঋতুপন শৰ্মা আছোঁ হয় পাইছোঁ মই শেষত এষাৰ মানে মই মোৰ বক্তব্যসমূহ ক'ম কোৱাৰ পিছত আপোনালোকৰ প্ৰতিক্ৰিয়াসমূহ কিন্তু জনাব আপোনালোকৰ মনে কি কয় সেইখিনি কথা জনাব আপোনালোকৰ মনৰ ভাৱটো ল'বৰ কাৰণে মই আজি লাইভত আহিম আৰু আহিবলৈ আচলতে বাধ্য হোৱাৰ দৰে হৈছোঁ মই এনেই এইবিলাক নকৰোঁ মই এনেই এইবিলাক নাজানো ভালকৈ কিন্তু আহিছোঁ কিয় যে বাধ্য হৈছোঁ কাৰণে আহিবলৈ বাধ্যত পৰিছোঁ প্ৰথম কথাটো হৈছে ভাওনা কৰোঁ মই বুলি নহয় মইতো খুব আজিকালি কিঞ্চিত ভাওনা কৰোঁ কাৰণ মই বৰকৈ আজিকালি ভাওনা নকৰোঁ মোৰ এইবিলাক নিজৰ ব্যৱসায়ী প্ৰতিলানত ৰিকিয়ে কৈছে বেটিলানত যাওক বেটিলানত নাযাওঁ বাৰু গৰমৰ কাৰণে কাটিছোঁ আজি ফুৰিবলৈও গ'লোঁ এফালে যাই নহওক এতিয়া কথাটো হৈছে কি ভাওনা কৰা অসমত বৰ্তমান আমাৰ অসমখনত ভাওনা কৰা ইমানেই যুৱক আছে একেলগে যদি এখন ফিল্ডত এখন খেলপথাৰত যদি আমি একত্ৰিত কৰিবলৈ যাওঁ একেলগে তেন্তে গণনা কৰিবলৈ কিন্তু আমি মনুষ্যইতো নোৱাৰিব চাগে আন্তাজ মোৰ মতে কিবা মেচিন ব্যৱহাৰ কৰিব লাগিব যেনেকৈ আমি আমাৰ হামদৈ পথাৰত যেনেকৈ আমি খোল পৰিৱেশন কৰোঁতে গিনিছ অফ ৱৰ্ল্ড ৰেকৰ্ড কৰোঁতে যেনেকৈ বাহিৰা দেশৰ পৰা গিনিছ অফ ৱৰ্ল্ড ৰেকৰ্ডৰ ব্যক্তি আহি যেনেকৈ কেমেৰা লগাই যেনেকৈ গণনা কৰিবলগীয়া হৈছিল ঠিক ভাওনা কৰা বৰ্তমান ভাওনাৰ সৈতে জড়িত সকলোকে যদি একত্ৰিত কৰিবলৈ হয় নিশ্চয় এতিয়া তেনেকৈ গণনা কৰিব লাগিব তাৰমানে বৰ্তমান ভাওনাৰ ইমানেই জনপ্ৰিয়তা এই জনপ্ৰিয়তাৰ আঁৰত থকা কিছু কথা এই জনপ্ৰিয়তা যে ভাওনা জনপ্ৰিয় হৈছে ইয়াৰ আঁৰত কোনেনো কেনেদৰে ভাবে ভাওনা কৰা ল'ৰাবিলাকক চাবচোন এষাৰ কথা কওঁ অপ্ৰিয় কিন্তু সত্য ডেকা ল'ৰা এজনে যদি বিবাহিত উপযুক্ত বিবাহ কৰিব পৰা বয়স হয় তেতিয়া যদি কোনোবা এঘৰলৈ যদি ছোৱালী চাবলৈ যায় তেওঁক যদি সোধে ভাইটি তুমি কি কৰা আজিৰ অলপ দিনৰ আগত ডেকাজনে ভালকৈ কৈছিল হেৰি মা বা দেউতা বা হয় এই আপোনালোকে সুধিছে কি কৰোঁ মই খুব ভাওনা কৰি ভাল পাওঁ তেতিয়া কিন্তু খুব হাত চাপৰি বজাইছিলে বৰ ভাওনা কৰা ল'ৰা দেই ভাল ল'ৰা ভাওনা কৰা বুলি ক'লে এটা আৱেগ আছিলে কিন্তু বৰ্তমান এনেকুৱা লাগিছে ভাওনা কৰা বুলি ক'লেই ল'ৰা বুলি ক'লেই উঠি পৰি কিছু সংখ্যক ব্যক্তি ইমানেই নৎসাত কৰাত ভাওনা কৰা ল'ৰা বুলি ক'লে ইমানেই তেওঁক মানে একদম তলত ৰাখিব বিচৰা ইমানেই ব্যক্তিৰ বৰ্তমান অসমত প্ৰাদুৰ্ভাৱ ঘটিছে তাক লৈহে আজিৰ মোৰ ভিডিঅ'টো বেয়া নাপাব মই পোনপ্ৰথম গালি পাৰি লৈছোঁ যে ভাওনা কৰা ল'ৰাসকলক কিছু সংখ্যকে শতকৰা 15% বুলি নকওঁ
শতকৰা হয়তো 2% লোকে বা 5% লোকে অকণমান বেলেগ দৃষ্টিৰে চায় ভাওনা কৰা ল'ৰাক তাৰ অনুপাতত। আৰু বিশেষকৈ ভাওনাৰ সহিতে মই প্ৰথমতে কৈছোঁ যে আজি মোৰ বিষয় হৈছে ভাওনা কৰে, ভাওনা কৰাৰ বিনিময়ত তেওঁৰ মাননি, ভাওনা কৰাৰ বিনিময়ত তেওঁৰ মাননি আৰু বৰ্তমান সমাজৰ 15% বুলি মই লিখিলোঁ, কিন্তু 15% নহয়, এতিয়া গম পাইছোঁগৈ খুব বেছি 5% বা 2% আছে। তেনেলোকে তাৰ ওপৰত কৰা বিভ্ৰান্তিকৰ মানে মতৰ ওপৰত মই আজি লাইভটোত আহিব লগা হৈছে। এই কাৰণে আহিব লগা হৈছে, মই মোৰ নিজৰ কাৰণে নহয়, কাৰণ বৰ্তমান মই ইমান ভাওনা নকৰোঁ। এসময়ত কৰিছিলোঁ যেতিয়া মই ভাওনা প্ৰতিযোগিতামূলকভাৱে কৰিছিলোঁ, যেতিয়া মই দোহাৰ অংশত নিজেও আছিলোঁ, তেতিয়া ভাওনা কৰিছিলোঁ। কিন্তু বৰ্তমান ইমান ভাওনা নকৰোঁ, কাৰণ বৰ্তমান আমাৰ যি যুৱচামে ভাওনা দোপে কৰি আছে। এতিয়া মই প্ৰথম একদম মূল কথালৈ আহোঁ। মূল কথা হৈছে সিদিনা এষাৰ বক্তব্য পালোঁ যে ভাওনাৰ কিছুমান স্বয়ম্ভূ ঠিকাদাৰ ওলাইছে। প্ৰথম কথা, আমি ভাওনাৰ স্বয়ম্ভূ ঠিকাদাৰ বুলি কোৱা ব্যক্তিজনকো দোষ দিব নোৱাৰোঁ, তেওঁ চকুৰ আগত দেখিছে ভাওনাৰ স্বয়ম্ভূ ঠিকাদাৰ ওলাইছে। আৰু ভাওনাৰ প্ৰকৃত ঠিকাদাৰসকলকো আমি দোষ দিব নোৱাৰোঁ। ইয়াৰ প্ৰথমটো কথা হৈছে কি, মই এটা হিচাপ কৰি থৈছোঁ। লাইট ছাউণ্ড বুলি কোৱাৰ লগে লগে, শব্দযন্ত্ৰী আৰু পোহৰ ব্যৱস্থা বুলি কোৱাৰ লগে লগে 8-9, মোৰ কথাবিলাক কিন্তু অপ্ৰিয় দেই ৰাইজ, মই প্ৰথমতে কৈছোঁ মোৰ কথাবিলাক প্ৰিয় নহয়, অপ্ৰিয়, কিন্তু যিখিনি সত্য, মোৰ কথাখিনি কিন্তু সত্য। অপ্ৰিয় হ'ব পাৰে, কাৰোবাৰ ভাল নালাগিব পাৰে, কিন্তু সত্য। লাইট ছাউণ্ড বুলি কোৱাৰ লগে লগে 8-ৰ পৰা 9-ৰ পৰা 10,000 টকাৰ ভিতৰত হয়। আপোনালোকে নহয় বুলি কওক। লাইট ছাউণ্ড টকা 13 টকা এটা লৈ পেলাই 11 টকা এটা লৈ পেলাই গুৱাপান্তাত লাইট ছাউণ্ড দিয়ে বুলি কোনোবাই যদি জানে কৈ দিয়ক যে আমাৰ ফালে কিন্তু শব্দ আৰু পোহৰ গুৱাপান্তা দিওঁ, 10 টকা এটা দিওঁ, তেওঁলোক আহি যায়, কৈ দিয়ক চাওঁ, হয়নে? তাৰ পাছতে আহিছোঁ মই ড্ৰেছ, মেকআপ, পোচাক আৰু ৰূপসজ্জা। পোচাক আৰু ৰূপসজ্জা বুলি ক'লে 7,000, 8,000 বা 9,000 ভিতৰত, তাকো নিজৰ অঞ্চলত। আনৰ দূৰণিবতীয়া কথা নকওঁ, ঠিক লাইট ছাউণ্ডৰ একতাই মই দূৰণিবতীয়া কথা নকওঁ। কথাষাৰ অপ্ৰিয় কিন্তু একেবাৰে সত্য। এতিয়া কওক মোক ভাণ্ডাৰীসকলে বা আজি ৰূপসজ্জা ব্যক্তিসকলে যে তুমি মিছা কথা কৈছা, আমি মাত্ৰ 10 টকা 11 টকা অৰিহণা এটা লওঁ, গুৱাপান্তা দি আমি তেনেকৈও আহোঁ, কওক যাব নেকি? নাযায়। তাৰপিছতে আহি গ'ল জেনেৰেটৰ বুলি ক'লে আজিকালি ডিজি লাগে। কাৰণ কিয় কৈছোঁ, ডিজিৰ কিলোৱাটটো বহুত হাই পাৱাৰ লাগে, মানে কমেও 20 কিলোৱাট ডিজি জেনেৰেটৰ এটা ভাওনাত লাগেই। কাৰণ আগৰ নিচিনা শব্দ ব্যৱস্থা নাই, আজিকালি এটা ছাউণ্ড ছিষ্টেমে খাই দিয়ে কমেও 10 কিলোৱাটৰ ওচৰা-ওচৰি, হয়নে? গতিকে ইলেক্ট্ৰনিক যন্ত্ৰ চলোৱাসকলে গম পাব, গতিকে ছাউণ্ড ছিষ্টেম এটাই খাই দিয়ে সিমানটো। তাৰপিছত আহি গ'ল তাত লাইটৰ প্ৰেছাৰ পৰিব, কিবা প্ৰেছাৰ পৰিব, গতিকে ডিজিটোৰ কিলোৱাটটো সম্পূৰ্ণ ভাল কিলোৱাটৰ ডিজি এটা লাগে, হয়নে? গতিকে সেই ডিজি জেনেৰেটৰটো বুলি কোৱাৰ লগে লগে টকা 5,000, 4,000 বা 5,000 টকাৰ ভিতৰত, তাত লগা তেলৰ বিনিময়ত 25,000 পৰা 3,000 টকাৰ ভিতৰত। কথাবিলাক অপ্ৰিয় কিন্তু সত্য। তাৰপিছতে আহিছোঁ মই মুখা। আমি যদি ভাওনা লৈ দেই, কোন ভাওনাত কি মুখা হয় তাক লৈ, কুৰ্ম অৱতাৰ বা নৃসিংহ মুৰাৰী বা এনেধৰণৰ মুখা শিল্পসকলক লৈ হয়, তেওঁলোকৰ 4-5জন যুৱক যায়। আজি ড্ৰেছ ভাণ্ডাৰৰ 4-5জন যুৱক যায়, 4-5টা পৰিয়াল চলি থাকে, 4-5জন যুৱক যায়। তেওঁলোকে মুখা বুলি তেওঁলোকক এটা অৰিহণা দিব লাগে, কমেও 5, 6, 7, 8, 9, 10,000 টকা হ'ব পাৰে ভাওনালৈ। এতিয়া কথাটো কওঁ, এষাৰ কথা শুনক, এই যে ব্যক্তিসকলে এই যে অৰিহণাটো লৈ আছে, সকলো মিলাই 33,000 বা 35,000 টকা হয়। এই আজি মই টকাৰ দিশলৈ এইকাৰণে আহিবলৈ বাধ্যত পৰিছোঁ। এচামে হাঁহি থাকে, ভাওনা আজিকালি ব্যৱসায়ী হ'ল, ভাওনা আজিকালি স্বয়ম্ভূ ঠিকাদাৰ হ'ল। আৰে কাৰ কিটো হ'ল? আজি ক'বলৈ বাধ্য হৈ কথাখিনি কৈছোঁ। আপুনি লাইট ছাউণ্ড, ড্ৰেছ, মেকআপ, জেনেৰেটৰ উইথ মুখালৈকে আপুনি যদি এটা গণনা কৰে, তেন্তে আপুনি সেই গণনাটোত দেখিব 30,000-ৰ পৰা 35,000 টকাৰ ভিতৰত ভাড়া ভৰিব লাগে নাট্যদলবিলাকে, হয়নে? সেইটো ভাড়া ভৰিব লাগে, তাৰ বিনিময়ত তেওঁলোক আহে। এতিয়া কথা হ'ল এই যে তেওঁলোকৰ লগত কমেও 5জন ডেকা ল'ৰা আহে, এই ফোনটো কৰি দিয়াচোন, এই ফোনটো লোৱাচোন, মোলৈ ফোন মাৰিবলৈ হাক দিয়া। কোনে কৰিছে? দেউতাহঁতে কৰিছে গোলাঘাটৰ। কৈ দিয়া মই কিবা বিশেষ অনুষ্ঠান এটাত আছোঁ। এইটো ধৰা, ফোনটো ধৰা। এতিয়া লাইট ছাউণ্ড বুলি কোৱাৰ লগে লগে তেওঁলোকৰ লগত 4-5জন ডেকা ল'ৰা আহে। ড্ৰেছ মেকআপ বুলি কোৱাৰ লগে লগে তেওঁলোকৰ 4-5জন ডেকা ল'ৰা আহে। জেনেৰেটৰ বুলি কোৱাৰ লগে লগে ষ্টাৰ্ট দিবলৈ বেলেগ এজন আহে, মালিকী স্বত্ব বেলেগত থাকে, ডিজেল অনা ব্যক্তিজন বেলেগ থাকে, চেঞ্জ অভাৰ দিয়া এজন ব্যক্তি থাকে, হয়নে? তেওঁলোকৰ বেলেগ থাকে। মুখা বুলি কোৱাৰ লগে লগে আজি নৃসিংহ গোসাঁই বেলেগ এজন ওলাব, বেলেগ বৰা গোসাঁই বেলেগ এজন ওলাব, হৰিনাথ পহুত 2জন সোমাব লাগিব। তেওঁলোকৰ কমেও 4-5জনী এটা পৰিয়াল ইয়াত ইনক্লুড হৈ থাকে ভাওনাত।
গতিকে তাৰ বিনিময়ত তেওঁলোকৰ সেইটো অৰিহণা হয়। সেই অৰিহণাটোক যদি কোনোবাই কয় স্বয়ম্ভু ঠিকাদাৰ, তেওঁক মই কিন্তু একেৰাহে ক'ম ননচেন্স, যিজনৰ জ্ঞান নাই। বৰ্তমান পৃথিৱীখনত ইমূৰৰ পৰা সিমূৰলৈ, আজি যদি আপুনি ইয়াৰ পৰা যদি আপুনি যায় ডিব্ৰুগড় মেডিকেল কলেজ, আপুনি যদি যায় যোৰহাট মেডিকেল কলেজ, আপুনি দিন ৰাত 24 ঘণ্টা আপুনি থাকে ভাওনাত। কাৰণ মই উদাহৰণ দি ক'ব পাৰোঁ, এসময়ত মোৰ উদাহৰণটো আপুনি বাদ দিয়ক, বৰ্তমান অসমত যদি আমি ভালদৰে উদাহৰণ দিওঁ, অসমৰ উজনিৰ পৰা নামনিলৈ বা নামনিত বৰ বিশেষ নাই বাৰু, মধ্য অসমৰ পৰা আমাৰ উজনি অসমলৈ বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ বা দক্ষিণ পাৰলৈ প্ৰত্যেকজন ভাওনা কৰা ব্যক্তিক, যুৱকক মনত পেলাওকচোন, কোনজন সন্ধিয়া ঘৰত থাকি পাইছে? শিৱসাগৰৰ প্ৰাণজিৎ গায়ন ঘৰত থাকি পাইছে, সত্যম খনিকৰ কেতিয়াবা ঘৰত থাকি পাইছে, নাৰদ গোৱা কেতিয়াবা আমাৰ বিতুপন দত্ত ঘৰত থাকি পাইছে? ক'ব পাৰিবনে মই ঘৰত থাকি পাইছোঁ? সপ্তাহত খুব বেছি এদিন থাকি পাইছে। মই নাম কাঢ়ি দিব পাৰোঁ, কাকু বাদ দিয়ক, অসমত এনেকুৱা বহুত আছে, অজস্ৰ আছে। নাৱত গোৱা কাকুকে প্ৰমুখ্য কৰি, নৱকলিতাকে প্ৰমুখ্য কৰি, লাটুমণি শইকীয়াকে প্ৰমুখ্য কৰি আমি যদি শিৱসাগৰ লুলুদ্দা ফালে চাওঁ, লুলুদ্দা ফালে যদি আমি চাওঁ, আজি আমি প্ৰাণজিৎ গায়নক যদি চাওঁ, আমি যদি ৰক্তিমক যদি চাওঁ শিৱসাগৰত, আমি যদি মৰাণৰ ৰক্তিমক চাওঁ, আমি যদি আজি দুলীয়াজান গুচি যাওঁ, দেৱৰাজৰ মুখখনলৈ চাওঁ, হয়নে? আজি অসমত বহুত এনেকুৱা ক'ব পাৰি। ধেমাজিত যদি ৰজনী ফুকনৰ মুখখনলৈ চাওঁ, কেতিয়াবা ঘৰত থাকি পাইছেনে? নাই পোৱা। কাৰণ ৰাইজে তেওঁলোকক বিচাৰে। মই মোৰ কাৰণে কথাখিনি কোৱা নাই, মই যুৱ প্ৰজন্মৰ কাৰণে কথাখিনি কৈ আছোঁ। বৰ্তমান যুৱ প্ৰজন্মক লেই চেই কৰে এটা কথাতে, যে ভাওনাত পইচা লয়, এই কথাটো লেই চেই কৰে। তাৰ প্ৰত্যুত্তৰত এষাৰ কথা কওঁ শুনক, শংকৰদেৱ গুৰুজনাৰ অৱদান ভাওনা সংস্কৃতি, এই সংস্কৃতিত থাকি এই সংস্কৃতিক দেহে কেহে ভাল পায়, এই সংস্কৃতিৰ পৰা ওলায়ো থাকিব নোৱাৰে, এই সংস্কৃতিৰ লগতে জড়িত ওতঃপ্ৰোত। তেওঁ ৰাতিটো কষ্ট কৰিলে, ৰাতিটো সেই সংস্কৃতিত থাকে, সেয়াই তেওঁ জীৱনৰ মধুৰতকৈ মধুৰ সুখ। এই সুখকণৰ কাৰণে তেওঁ সেই ভাওনাৰ পৰাই আৰ্থিকভাৱে কিবা এটা মুনাফা পালে, কিবা এটা অৰিহণা পালে। তাত যিসকলে ককৰ্থনা কৰি থাকে, সেই ককৰ্থনা কৰি থকা, ভাওনা কৰা ল'ৰাবিলাকক ভৎসনা কৰি থকা ব্যক্তিসকলৰ ঘৰৰ পৰা আপোনাসৱৰ মাৰ ভাগৰ বা আপোনাসৱৰ ঘৰত থকা বাচন বৰ্তন চুৰ কৰি অনা পইচা নেকি এয়া? নে আপোনাৰ মাৰ ভাগৰ ব্লাউজ এটা চুৰ কৰি আনি বেলেগত ক'ৰবাত কাপোৰ কাটি বিকা পইচা? এষাৰ কথা কওঁ শুনক, যেতিয়া বহাগ বিহু হয়, হয়নে? বহাগ বিহুত আমি যেতিয়া ফাংচন বুলি পাতোঁ, ডিস্কো ভণ্টি গাই দিব, তাত 7 লাখ টকা দিবলৈও ভাল, একে নিশাতে, হয়নে? প্ৰিয়ংকা চোপ্ৰা অসমলৈ আহিলে, ব্ৰেণ্ড এম্বেচাডৰ, আমি একো নকওঁ, তেওঁ অসমলৈ আহিলে, অসম চৰকাৰে প্ৰতিদিনে তেওঁক 9 কোটিকৈ টকা দিলে। তাৰ ওপৰেঞ্চি অসম চৰকাৰৰ দ্বাৰা নিয়োজিত ছিকিউৰিটি গাৰ্ড, অসম চৰকাৰৰ দ্বাৰা নিয়োজিত প্ৰশাসনিক বিষয়া তেওঁ পোকৰত ৰেগুলাৰ ঘূৰি ফুৰিল। তাত আপোনালোকৰ চকু নপৰে। শংকৰদেৱ গুৰুজনাৰ সংস্কৃতি কৰি তাৰ বিনিময়ত তেওঁ খুব বেছি কিমান পায়নো ৰাতিটো? অতি VIP ভাৱৰীয়া হ'লে টকা 2500 বা 3000 টকা এটা পায়। তাতকৈ অকণমান কম ৰেঞ্জৰ হ'লে, যেনে ব্ৰহ্মা গোৱা বা তাতকৈ কম অকণমান যেনিবা কোনো স্কোপ নাইকিয়া ভাও এটা ধৰি লোৱা, তাত যেনিবা কিবা সেনাপতি এটা ওলাল, তেওঁ খুব বেছি টকা 1500, অতি ন্যূনতমজনে। আৰু কেতিয়াবা দুখ লাগে, দোহাৰ অংশত ল'ৰা আহে 8জন 9জন বা 7জনৰ ওপৰতে আহে, 7জন 8জন 9জন এনেকৈ আহে, দবা বাদকৰ পৰা বাঁহী বাদকলৈকে, মানে তেওঁলোকৰ বিনিময়ত অৰিহণা কিমান দিয়ে? গোটেই ভাওনাখন কৰাৰ বিনিময়ত দিয়ে টকা 8000, অৰ্থাৎ 8জন ব্যক্তিৰ 1000কৈ প্ৰতি নিশাত হ'ল যেনিবা, মই মানি ল'লোঁ। নাট খোলা দিনাও আহিব লাগিব 37 কিলোমিটাৰ বাইক চলাই, ভৰ আখৰা বুলি এদিন আহিব লাগিব 3টা ল'ৰা 40 কিলোমিটাৰ বাইক চলাই, ভাওনা কৰা দিনাও আহিব লাগিব সেই ল'ৰাকেইটা, নাট সামৰণি বুলিও এদিন আহিব লাগিব। পুহমহীয়া জাৰ হ'লে হাড় কপোৱা জাৰত এইখন চলাই চাব বাইকখন, হাড় কপোৱা জাৰত যেতিয়া শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে এজন ডেকা ল'ৰা যেতিয়া পুহমহীয়া ঠাণ্ডাত আহি থাকে, বুকুত এক্সে প্লেট এখন বহুৱাই লয় ঠাণ্ডা নোসোমাবলৈ, যাতে দেহাত ঠাণ্ডা নোসোমায়। কাৰণ 4চকীয়া গাড়ীটো সকলোৰে নাই। অপ্ৰিয় কিন্তু সত্য মোৰ কথা, বুকুত এক্সে প্লেট এখন ভৰাই দিয়ে ইয়াত, সেই এক্সে প্লেটখনে যাতে কুঁৱলী নোসোমায়, তেনেকৈ আমাৰ ডেকাসকলে ভাওনা কৰে।
হয়নে? আমি কোনো ডিস্কো ভণ্টি নাচি চুটি কাপোৰ পিন্ধি অসমলৈ অহা চিনেমাবিলাকক নুৰুধে কিয়? অসমততো আৰু বহুত সমস্যা আছে। কিছু সংখ্যক ব্যক্তি যে অকল ভাওনাত মাথাটো মাৰি আছে, অকল যে ভাওনাত আপোনালোকৰ যে ট্ৰেজেডি বাঢ়িছে, ভাওনা কৰা ল'ৰাকেইটাই টকা 2000 বা 1500 টকা পাইছে, তাত যে আপোনালোকে এইটো চুটাই আছে, এই মগজটো, তাতকৈ ইয়াত কিয় নুচুটাই? অসমত যিদিনা আছিক বানাই আপুনি গানটোত যেতিয়া নাচে, অসমৰ যেতিয়া হলে হলে প্ৰকাশ পাইছিলে, আছিক বানায়া সম্পূৰ্ণটো লেংটা হৈয়ে থাকে, অৰ্ধনগ্ন হৈয়ে থাকে। সেইবিলাক কথাত কিয় মাত নেমাতে? কিয় মাত নেমাতে? শংকৰদেৱ গুৰুজনাকতো এতিয়া নৎসাত কৰিবলৈ এসোপা লাগিয়ে আছে, এসোপাতো লাগিয়ে আছে। বিদেশত গৈ জিন্স পেণ্ট পিন্ধিব পাৰে, অসমত থাকিলে বগা চুৰিয়া পিন্ধি ধৰ্ম প্ৰচাৰ কৰে। এসোপাতো সেইবিলাকত কিয় মাত নেমাতে? বিদেশীয়ে বৰ্তমান অসম কিনো এনেকুৱাতো অসমৰ ঢেৰ সমস্যা আছে, গোটেইখিনিতো বহিৰাগতত গৈ আছে। অসমততো বৰ্তমান ধৰ্ষণো বহুত ভালেমানখিনি কথা হৈ গৈছে। অসম বুলি কোৱা মাত্ৰকে এতিয়া বিভেদগামী হৈ গৈ আছে। বৰ অসমখনতো খণ্ড বিখণ্ড হ'লেই, হয়নে? আজি বৰাক ভেলী বুলি বেলেগ হৈছে, আজি ব্ৰহ্মপুত্ৰ উপত্যকা বেলেগ হৈছে, কিবা কিবি বেলেগ হৈছে। এইবিলাকত কেলৈ মাথা মৰা নাই? ভাওনা কৰা ল'ৰাকেইটাৰ পকৰত যে পইচা লয় বুলি মাথা মাৰি আছে আপোনালোকে। আৰু এটা কথা কৈছোঁ, শংকৰদেৱ গুৰুজনাৰ কালচাৰ, শংকৰদেৱ গুৰুজনাৰ সংস্কৃতি, এই সংস্কৃতিটো হাড়ে মূৰে ভাল পায়। এই সংস্কৃতিটো লৈ এইটোতে আগবাঢ়ি গৈছে। এই সংস্কৃতিটোৰ পৰাই যদি তেওঁ 2 টকা পইচা পায়, তেওঁ যদি দৰিদ্ৰ ঘৰখনত খেৰৰ ঠাইত যদি 200টা টিং লগাব পাৰিছে, মামাৰে ধৰা টিং 6টাৰ ঠাইত তেওঁ যদি ডানলভ নে কি কয়, ডনলভ নে এনেকুৱা টিং 200টা যদি ৰঙা নীলা লগাব পাৰিছে, হয়নে? তেওঁ সেই 200টাৰ ঠাইত নিজৰ মাকজনী ৰোগীয়া, তেওঁ যদি নিজৰ মাকৰ মুখত 2টামান দামী টেবলেট খুৱাই পেলাই মাকক বচাব পাৰিছে, কোনোবা এজন কেঞ্চাৰ অসুখী, আৰু বহুত উদাহৰণ আছে এনেকুৱা। উদাহৰণৰ মই নাম ধৰি নকওঁ। ভাওনা কৰা ল'ৰা, ভাওনা কৰে কাৰণে গৈ ভাওনা কৰা ল'ৰাখিনিৰ সহায়ত কেঞ্চাৰ বেমাৰীও ভাল হৈ আহি বৰ্তমান খোল বজাই বায়ন কৰি থকাৰ ৰেকৰ্ড অসমত আছে। গতিকে এইসকল এনেকৈয়ে সুখী হৈ আছে। আপোনালোকৰ অপকাৰটো ক'ত হৈছে? ভাষণ দিবলৈ আহে, মাইক্ৰফোনটো পালে বৰ কথা কৈ দিয়ে, ভাওনা আজিকালি এনেকুৱা হ'ল, ভাওনা আগৰ এনেকুৱা আছিলে। কি জানি যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভাবিছিল, জয়মতী কথাছবি যিদিনা তেওঁ সৃষ্টি কৰি পেলাই জয়মতী কথাছবি যিদিনা তেওঁ ৰূপায়ণ কৰি উলিয়াইছিল, সেইদিনা তেওঁ ভাবিছিল যে অসমত এইটো এটা ইণ্ডাষ্ট্ৰী হ'ব, চিনেমা জগতৰ এটা ইণ্ডাষ্ট্ৰী, ভাল ইণ্ডাষ্ট্ৰী এটা হ'ব। তেওঁ ভাবিছিল সেইদিনা নিশ্চয় যে চিনেমা এদিন প্ৰাণ পাই উঠিব, অসমীয়া চিনেমাই। ঠিক তেনেকৈ যদি শংকৰদেৱেও এসময়ত কিজান ভাবিছিল যে মই আজি প্ৰৱৰ্তন কৰি থৈ যাম ভাওনা, এই ভাওনাৰ পৰা আগলৈ বহু যুৱক যুৱতী নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব। মই সকলোৰে কথা নাই, বহুতো ভাওৰীয়াৰ নিজৰ ব্যৱসায় আছে, নিজৰ চাকৰি আছে, বহুত কিবাকিবি আছে, তথাপি ভাওনাক ভাল পায়। কাৰণে তেওঁলোকে কৰি আছে। কিন্তু ভাওনাত এনেকুৱা কিছুমান ব্যক্তিও আছে যি ভাওনা কৰি নিজৰ পৰিয়াল চলাই আছে। দেশ ভাণ্ডাৰীবিলাকলৈ লক্ষ্য নকৰে কিয়? গোটেই অসমত থকা দেশ ভাণ্ডাৰসমূহ তেওঁলোকেতো ভাওনাৰ পৰাই কিবা এটা পাই চাওক, নিজৰ পিতেকক অন্তত মেট্ৰিকটো ভালকৈ পাছ কৰাৰ পাছত ছায়েন্সত পঢ়ুৱাব পাৰিছে। আপোনালোকৰ এই খপ্ৰিটো কিয় গৰম হৈছে? যিসকলে অভাৰ কথা কৈ আছে, ভাওনা এনেকুৱা হ'ল, ভাওনা আৰ্থিক তেনেকুৱা হ'ল। আৰু এষাৰ কথা কৈ দিছোঁ, কিছুৱে মোক প্ৰশ্ন সুধিছে ফেচবুকত যে শংকৰদেৱে কি ভাওনা আৰ্থিক উপাৰ্জনৰ কাৰণে কৰিছিল নি? মই কৈছোঁ কিজান কৰিছিল, কিজান শংকৰদেৱে তেতিয়াই ভাবিছিল যে অসমত এনেকুৱা এটা পৰিৱেশ হ'ব, ক'তো চাকৰি। উজনি অসমৰ আপুনি অপ্ৰিয় হ'লেও সত্য, কওকচোন, হেজাৰ ল'ৰা ভাওনাৰ মাধ্যমতে অসমত চলি আছে। আৰু আপোনালোকক এটা কথা কওঁ, লেংটা হৈ ডিস্কো ভণ্টি নাচি দিলে আপোনালোকে লাখ টকাও দিব, বুজিলে? লেংটা হৈ যেতিয়া ডিস্কো ভণ্টি নাচিব তেতিয়া লাখ টকাও দিব পাৰে। এদিনৰ কাৰণে আহিব, আহি পেলাই বাৰ্থডে জিন্স পেণ্ট বাৰ্থডে গাই দিব, আপোনালোকে 7 লাখ টকাকৈ দিব পাৰে বিহুত, হয়নে? কিন্তু ভাওনা কৰা ল'ৰাকেইটাই নিজৰ ঘৰৰ পৰা গৈ আজি 40 কিলোমিটাৰ ঠাণ্ডা দিনত শীতল নিশা কুঁৱলীয়ে হেঁচা মাৰি ধৰে, বাইক লৈ গৈ পালে, হয়নে? পোৱাৰ পিছত তাৰ পৰা ভাওনা কৰিলে, তাৰ বিনিময়ত তেওঁ ঘৰখনলৈ পইচা আনিলে মাত্ৰ 1200 টকা, তাৰে 400 তেওঁ তেলেই পুৰিলে। সেই ল'ৰাজনক আপোনালোকে বেয়া দেখিছে। যাওকচোন বাৰু কালিলৈকে ছনী টিভিত ইমানকণ ফিটা দুডাল লগাই বুকুখন উলিয়াই এনেকৈ নাচিবলৈ যাওকচোন, অসমৰ পৰা হাত চাপৰি বজাব, বা 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 কিয়া ডেন্স কৰ ৰাহা হে, বহুত আচ্ছা লাগ ৰাহা হে, চাল্লা। সেইদিনা হাততালি বজাব। সেইদিনা অসমত বহুতে দুখ দি থাকে। সেইদিনা বিগ বজাৰত দেখিলোঁ, ছোৱালী দুজনী মানে মানিনে কিবা ডেন্সটোত নাচি দিলে, বা অসমীয়া ৰাইজ জ্বলি গ'ল, পাট মুগাৰ বস্ত্ৰ পিন্ধি এনেকুৱা হৈছে।
ছনী টিভিলৈ যাওক না, এতিয়া চাৰ্চ কৰকচোন, আপোনালোকক এতিয়াই কৈছোঁ, প্ৰদীপ অৰ পিয়ালিকা ডেন্স ছনী টিভিত মাৰি চাওকচোন, তাত কি পিন্ধি আছিল, দেখা হো পেহেলি বাৰ সাজন কে আঁখো মে প্যাৰ, চাওকচোন ভালকৈ, প্ৰদীপ অৰ পিয়ালিকা ডেন্স, এতিয়া কৈছোঁ, যিসকলে চাই আছে এতিয়া চাৰ্চ কৰক ইউটিউবত, প্ৰদীপ অৰ পিয়ালিকা ডেন্স, তাত কি পোচাক পিন্ধি আছিল আপোনালোকে চাৰ্চ কৰি চাওকচোন, দেখা হো পেহেলি বাৰ সাজন কে আঁখো মে প্যাৰ, টেন টেনা টেন কেনেকুৱা ড্ৰেছ পিন্ধিছিল আপোনালোকে সেইবিলাক চাওকচোন। সেইবিলাকত মাথা মাৰিব নোৱাৰে, কাৰণ সেইবিলাক ধনী চেনেল। বিগ বজাৰ নচা ছোৱালীকেইজনীক আকৌ হেঁচা মাৰি ধৰিব পাৰে, মুগা চোলা কিনি কেলৈ এনেকুৱা কৰিলে, সেইবিলাকে ভাওনা কৰা ল'ৰাকেইটাই 10 টকা পালে আপোনালোকে হেঁচা মাৰি ধৰে, ভাওনা আজিকালি ব্যৱসায় হ'ল, সেইবিলাকত হেঁচা মাৰি ধৰে। বাহিৰৰ পৰা আহি বাৰু এই প্ৰিয়ংকা চোপ্ৰা আহোঁতেই 9 কোটিকৈ টকা এদিনত অসম চৰকাৰে দিলে, তাত কি শুই আছিল নে ভাং খাই আছিল ক'ৰবাত, যিসকলে এইবিলাকত কমেণ্ট দি থাকে। কোনেও গাত পাতি নল'ব, শুনক, অসমত আৰু বহুত সমস্যা আছে। ভাওনা, অসমীয়া ভাওনা কৰা ল'ৰাকেইটাৰ ওপৰতে, ভাওনা কৰা ল'ৰাকেইটাই আমুক কৰিলে, ভাওনা কৰা ল'ৰাকেইটাই তামুক কৰিলে, ভাওনা কৰা ল'ৰাকেইটাই এইখন কৰিলে, সেইবিলাক কথা নক'ব। অসমত আৰু ঢেৰ সমস্যা আছে, এইটোত যদি মাল আছে সেই সমস্যাবিলাকত গুৰুত্ব দিয়ক, বুজিলে। ভাওনা কৰা ল'ৰাকেইটাই একো ডাল কৰা নাই, ভাওনা কৰা ল'ৰাকেইটা চব নিজৰ জেগাত ঠিকেই আছে, ৰাতিটোৰ কাৰণে যায় কেইটকামান পইচা পায়। বেয়া নাপাব, মই খঙত এইকাৰণে কৈছোঁ, খঙত ক'বলৈ বাধ্যত পৰিছোঁ কিছুমান ননচেন্সৰ কাৰণে। এটা কথা কি জানে, যেতিয়া বিয়া পাতিবলৈ ছোৱালী চাবলৈ যে যাব, মই প্ৰথমেই কৈছোঁ, আজি কিছুদিনৰ আগত মনটো ভাল লাগিছিল যে ছোৱালী চাবলৈ যাম, ছোৱালীৰ ঘৰত ক'ম তুমি কি কৰা, মই ভাওনা কৰোঁ দাদা, হয় নেকি, বৰ ভাল কথা, তেনেকুৱা এটা পৰিৱেশ আছিল। এচাম এতিয়া এনেকুৱাকৈ লাগিছে ভাওনা কৰা ল'ৰাৰ ওপৰত, ছোৱালী চাবলৈ গ'লে ভাওনা কৰোঁ বুলি ক'লে দুচৰমান দি খেদি দিব চাগে, এচাম লাগি আছে, মানে ভাওনা কৰা ল'ৰাবিলাকৰ ওপৰত এচাম লাগি আছে, যে তাৰমানে আপোনালোকে কি বুলি ভাবিছে, ভাওনা কৰা ল'ৰাবিলাক ফাল্টু নে কি, নে আপোনালোকৰ নিচিনা টকা ইনকম কৰিব নাজানে নে কিনো, ভাওনা কৰা ল'ৰাবিলাক অশিক্ষিত বুলি ভাবিছে নি, নে ননচেন্স বুলি ভাবিছে। যিসকলে কৈ থাকে যে ভাওনা কৰা আজিকালি বিজনেছ হ'ল, আজিকালি আমুক হ'ল তামুক হ'ল, আৰে বিজনেছ অসমত বহুত হ'ল, সেইবিলাকত মাথা মাৰকচোন, চব বিকি এদায়ে, অসমত একোৱেই নাই, হয়নে, অসমত গোটেইখন গ্ৰাস কৰিয়ে পেলালে, একো ডালেই নাই বুলি ক'লোঁ মই, মানে সেইবিলাকত অকণমান এইটো খটক, ভাওনা কৰা ল'ৰাকেইটাৰ লগতে এনি টাইম যুঁজি নাথাকিব, সেইবিলাকতো অকণমান ব্ৰেইনটো খটক, পাৰে যদি অসমৰ পৰা ধৰ্ষণটো নাইকিয়া কৰি দিয়ক, পাৰে যদি অসমৰ পৰা লুণ্ঠনবিলাক নাইকিয়া কৰি দিয়ক, পাৰে যদি কিছুমান কথা অসমৰ পৰা নাইকিয়া কৰি দিয়ক, চাওঁ কিছুমান অসভ্যালী পৰিৱেশ অসমৰ পৰা নাইকিয়া কৰি দিয়ক, এই অসমৰ পৰাই গৰু চালান হয়, সেইবিলাকত মাথা মাৰক। বিদেশী বঙালে আহি পেলাই কাটাতাৰ কাটি যে অসমলৈ আহিছে, এইবিলাকত অকণমান এইটো খটক, সেইবিলাকত এই ভাওনা কৰা ল'ৰাকেইটাক বকি থকাতকৈ। বেয়া নাপাব, বহুত খঙত কৈছোঁ, মোৰ সন্মুখত যদি এনেকুৱা কথা কোনোবাই কয়, ভাওনা কৰা ল'ৰাই আমুক কৰিলে বুলি, একেচৰে কাণৰ লটি ছিঙি দিম, যদি মোৰ সন্মুখত কোনোবাই কয় যে ভাওনা কৰা ল'ৰাই আমুক কৰিলে। কথাটো বুজিছে? ভাওনা কৰা ল'ৰাকেইটা আপোনালোকক কি অপকাৰ কৰিলে কওকচোন, সেই 10% কৈছোঁ, যি 10% 10% নহয় 2% হ'ব, যি 2% ভেঙি চালি কোবাই ফুৰে যে ভাওনা আজিকালি আমুক হ'ল, ভাওনা আজিকালি তামুক হ'ল, ভাওনা আধ্যাত্মিকতা নাইকিয়া হ'ল। আৰে আমাৰ ককাহঁতৰ দিনতনো ক'ত আধ্যাত্মিকতা কিমান আছিল, মই দেখিছোঁ নহয়, তেতিয়াও আধ্যাত্মিকতা আছিল, এতিয়াও আধ্যাত্মিকতা আছে। ককাহঁতৰ দিনত যিমান আছিল আমাৰ দিনতো সিমান আছে। আপোনালোকে ভাবে যে ভাওনাত আজিকালিহে এনেকুৱা তেনেকুৱা হ'ল, আগৰ চাওক এই ঘৰত পিন্ধা জোতাৰ ওপৰত এই পয়টিলাৰ বুলি চিলাই মাৰি আহে, বুজিলে, তাৰপৰা জঁপিয়াই প্ৰৱেশ কৰে, দেখিছোঁ নহয়, নামঘৰ গোটেই ভাঙি চিঙি খুচি কাটুৰি শেষ কৰে। সেইখিনি কি শিষ্টাচাৰ আছিল? সেইখিনি শিষ্টাচাৰ আছিল নেকি আগৰ দিনত? নামঘৰত একদম জাঠি চাঠি লৈ খুচি মেলি বোম ফটকা ফুটাই যে প্ৰৱেশ কৰিছিল, তাত কি শিষ্টাচাৰ আছিল? বেয়া নাপাব, কথা ক'লে কথা ওলাই গৈ থাকিব, বহুত কথা কৈ পেলাই গালি পাৰিব লাগিব, গতিকে অকণো বেয়া নাপাব, কোনেও বেয়া নাপাব, মোৰ কথা ৰাফ। আৰু মই এটা কথাই জানো, ভাওনা কৰা যুৱকসকলক লৈ যি নেগেটিভভাৱে পোষ্ট লিখে ফেচবুকত, সেই তেওঁলোক ফেচবুকৰ সাহিত্যিক। কেতিয়াবা মঞ্চলৈ আহিব, মোকো মাতিব, বৰ্তমান ভাওনাৰ ধনাত্মক গুণৰ ওপৰত মই ক'ম, আৰু বৰ্তমান ভাওনাৰ ঋণাত্মক গুণৰ ওপৰত আপোনালোকে ক'ব। কি কথা গম পায়? বৰ্তমান সন্ধিয়া লগা আমি নামঘৰলৈ গৈ ভাল লাগে, কাৰণ যিটো বয়সত ডেকা ল'ৰা এজন হয়তো চিগাৰেট খাই কোনোবা পাণ দোকানত থাকিব লাগে, যিটো বয়সত বেয়া হ'ব খোজা বয়সটোৱে ডেকাজনক, যিটো বয়সত তেওঁ হয়তো ক'ৰবাত তাচ খেল খেলি থাকিব লাগে, হয়তো ক'ৰবাত জুৱা খেলি থাকিব লাগে, সেই বয়সৰ ডেকা ল'ৰাজনক ভাওনাই কিন্তু নামঘৰলৈ সন্ধিয়া আনিব পাৰিছে।
আৰু আপুনি যে কৈছে স্বয়ং কোনোবা এজনে যে কৈছে স্বয়ম্ভু ঠিকাদাৰ, আপোনাক এষাৰ কথাই কওঁ শুনক, আপুনি দায়িত্ব লৈ এখন ভাওনা কৰি দেখুৱাব, তেতিয়া গম পাব এখন ভাওনাৰ হিচাপটো কিমান, লাইট চাউণ্ডত কিমান খৰচ হয়, ড্ৰেছ মেকআপত কিমান হয়, জেনেৰেটৰ কি, জেনেৰেটৰ তেলখিনি আপোনাক গুৱাপান এযোৰ দি দিব, 11 টকা এটা দি দিব, জেনেৰেটৰ মালিকে মানি ল'ব নেকি? নে গুৱাপানতে 11 টকাতে লৈ পেলাই কোনোবা আম্বানী বা কাৰোবাৰ তেল ডিপু এটালৈ যাব, আমি ভাওনা পাতিম আৰু তেল দিয়া, তেনেকৈ অসমত ভাওনা হয় বুলি ভাবিছে নি? হয়, ক'ৰবাত 10জন মিলি কেতিয়াবা যেতিয়া কিবা অনুষ্ঠান এটা পাতে তাত গৈ কোনোবা মালিক এজনক কয় যে আমি এনেকুৱা এটা অনুষ্ঠান পাতিছোঁ, তেল 50 লিটাৰ দিয়ক, তেতিয়া দিয়ে। কিন্তু ৰেগুলাৰ হোৱা ভাওনাবিলাকত আজি ভাওনা কৰা ল'ৰাবিলাক যে 40-50 কিলোমিটাৰ যে বাইক লৈ যায়, ঘূৰি আহি যে কেতিয়াবা পেটৰ ভোকত যে কোনোবা যে হোটেল এখনত সোমাই আহি ৰুটি এটা খাওঁ বুলি, সেইদিনা তেওঁ এনেকৈ দিব, নমস্কাৰ, মই লখিমপুৰত ভাওনা কৰি আহিলোঁ, গতিকে হে শ্ৰদ্ধাৰ দোকানী মহোদয়, মোক অনুগ্ৰহ কৰি ৰুটি 3খন দিয়া। দিব নেকি? ফটোৱা কথা ফেচবুকত নিলিখিব। দম আছে যদি মোৰ লগত মঞ্চলৈ ওলাব। মই এফালে পক্ষত মঞ্চত থাকিম, এফালে মই যুক্তিত মঞ্চত থাকিম ধনাত্মক দিশত, আৰু আনফালে আপোনালোক ঋণাত্মক দিশত মঞ্চত থাকিব। তোলা ধূনা দেখুৱাম, চিধা কথা। ভাওনা কৰালোক অপব্যৱহাৰ নকৰিব। লেংটা হৈ নাচি থাকিলে ভাল, বাহিৰৰ যে চিনেমা সোপা আহে সেই সোপাক ৰুধিব নোৱাৰে। এই হলে যে অসমত যে বাহিৰৰ চিনেমা সোপা আহি যে এতিয়া ফেচবুক টিপিবই নোৱাৰি ৰিলছৰ পতাপত, নাভি পেটৰ ওপৰত, সেইবিলাকত মাত মাতিব নোৱাৰে। সেইবিলাক অসমৰ পৰা চাইবাৰ ছ'চিয়েল মিডিয়াৰ সেইবিলাক নাইকিয়া কৰা ধান্দা কৰকচোন। কেনেকৈ এইবিলাক উৎখাত কৰিব পাৰি। বোৱাৰী সোপা যে পলাই গৈছে পৰকীয়া প্ৰেম কৰি, সেইবিলাকত মাথা মাৰক। অসমখনৰ যে এই গোটেই ছিষ্টেমটো ধ্বংস হৈ আছে। ভাওনা কৰা ল'ৰাকেইটাই বহুত ভাল কাম কৰি আছে বুলি ক'লোঁ আপোনাক। যিসকলে ভাওনা কৰা ল'ৰাকেইটাৰ কথা বেয়াকৈ এনিটাইম ফেচবুকত, বেয়াকৈ এনিটাইম ভাষণত কৈ থাকে, আপোনালোকক কৈছোঁ, ভাওনা কৰা ল'ৰাকেইটা বহুত ভাল কাম কৰি আছে অসমত, বুজিলে? কথা ওলাই গৈ থাকিব, নকওঁ। আৰু কোনে কোনে কি কমেণ্ট দিছে মই চাম এতিয়া। সকলোকে মই ৰিপ্লাই দিব নোৱাৰিলেও অন্ততঃ নিজৰ মনৰ কথাখিনি ক'ম। আৰু বেয়া নাপাব কোনেও, খং উঠে। ভাওনা কৰা ল'ৰাক যদি কোনোবাই টাৰ্গেট কৰি এনেকুৱা ফটুৱামি কথা কয়, খং উঠে। তেতিয়া মোক সন্মুখত ক'ব লাগে, মোৰ সন্মুখত সাহস আছে যদি মোক মাতক মঞ্চলে, মই যাম। তাৰ বিপৰীতে বিপক্ষত আপুনি থাকিব। বৰ্তমান ভাওনাই কি এনেকুৱা পৰিৱেশ প্ৰদূষণ কৰিলে, বৰ্তমান ভাওনা কৰা ল'ৰাবিলাকে এনেকুৱা কি বিনষ্ট কৰিলে, সমাজৰ কি নাইকিয়া কৰিলে, সমাজৰ কি ধ্বংসাত্মক ৰূপ ল'লে, তাৰ ওপৰত বিপক্ষত কোনোবা আছে যদি অসমত আহক, সপক্ষত মই যাম। যি মঞ্চৰে নাম কওক, মই গৈ উপস্থিত হ'ম। মই শ্ৰী প্ৰজ্ঞান প্ৰতিম বৰুৱা, সুস্থ শৰীৰে সুস্থ মগজে আপোনাৰ সৈতে মুখামুখি হ'ম। আপুনি বিপক্ষত কথা ক'ব, মই সপক্ষত কথা ক'ম। বেয়া নাপাব, বহুত ক্ষোভত ক'লোঁ। মই ফেচবুকৰ এটা পোষ্টৰ জহত ফেচবুকত এটা কমেণ্ট দিছিলোঁ, কমেণ্টটোৰ বিনিময়ত অহা কিছুমান কথা। আপুনি হেনো বোলে ভাওনাৰ বিচাৰক, আপুনি কওকচোন, আপুনি বিচাৰ কৰিবলৈ আপোনাক শংকৰদেৱে শিকালে নি? মোক কৈছে, ঐ ঘণ্টা, আপোনাক কৈছোঁ, আপোনাক ঘণ্টা বুলিয়ে কৈছোঁ। বৰগীতৰ কম্পিটিশ্যন হয়, বিচাৰক যিসকল থাকে শংকৰদেৱে শিকালে নি? বিহু আছিল গছৰ তলত, গছৰ তলৰ বিহু আহি 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 অসমীয়াৰ চোতাল পালেহি। অসমীয়াৰ চোতাল পোৱাৰ পিছত গৈ 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 বিহু বৰ্তমান মঞ্চ পালে। মঞ্চততো এতিয়া বিহু নায়েই, বিহু গৈ গৈ পালেগৈ চেনেল বিহু। এই যে বিহুৰ বিচাৰক কৰিছে, তেওঁলোকক কি বচাবৰ বৰুৱাই গগনা বনাইছিলে নে গগনা বজোৱাসকলক আপুনি যদি কয়, তাৰ ওপৰত বিচাৰ কৰাসকলক কয়, আপোনাক বচাবৰ বৰুৱাই গগনা ঘৰতে শিকাই থৈ গৈছিল নেকি? হ'ব নেকি বাবা? যি সংস্কৃতি বা কৃষ্টিয়ে নহওক, তাৰ প্ৰতিযোগিতা হোৱাটো এটা ভাল লক্ষণ। ছাত্ৰ এজনকো লক্ষ্য কৰিব, প্ৰতিযোগিতামূলকভাৱে যেতিয়া তেওঁ পঢ়িব জানিব, সেইজন ছাত্ৰৰ ৰিজাল্ট ভাল। ভাওনা যেতিয়া প্ৰতিযোগিতামূলকভাৱে শিক্ষা গ্ৰহণ কৰিব জানিব, ৰিজাল্ট ভাল, তাৰ ফলাফল ভাল, বুজিলে? আৰু সেই প্ৰতিযোগিতাত বিচাৰক কৰিবলৈ আপুনি কি আজি ইংৰাজী ভাষাটো কেতিয়াৰ পৰা কি হৈছিল? তথাপি ইংৰাজী ভাষাত স্পীচ এটা দি পেলাই কম্পিটিশ্যন এটাত যাব লাগে যেনিবা। আপুনি কি ইংৰাজীৰ টিচাৰজনক সুধিব নেকি, ইংৰাজী আপুনি বাপেকৰ ঘৰৰ পৰা শিকি আহিছে নি বুলি সুধিব নেকি? এইবিলাক ননচেন্স মানুহে কয়, যাৰ এইটোত কোনো খপ্ৰিত যাৰ মাল নাথাকে তেওঁ কয় এইবিলাক কথা, বুজিলে? এই খপ্ৰিটোত অকণমান ঘিউ অকণমান ভৰাব, বুজিলে? আজানদেউ চাহেবে গাইছিলে,
মোৰ মনত ভেদভাৱ নাই আল্লাহ, মোৰ মনত হীনপৰ নাই আল্লাহ। এতিয়াও জিকিৰৰ কম্পিটিশ্যন হয়। আপুনি কি তাৰ বিচাৰকজনক সুধিবগৈ নেকি আজানদেউ চাহেবাই তোমাক শিকাই থৈ গৈছিল নি বিচাৰক কৰিবলৈ? পৰীক্ষাত যেতিয়া এক্সাম দিয়া পেপাৰখনৰ ওপৰত যেতিয়া আপুনি যেতিয়া আছামিজত এক্সাম দিয়ে, আপুনি এইটো সুধিবগৈ নি কোন সাহিত্যিকৰ ওচৰত আপুনি সেই শিকি আহিলে নি পৰীক্ষাৰ আপুনি এক্সামিনাৰ হ'বলৈ? সুধি আহিবগৈ নেকি? সংস্কৃতিয়েই শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা সংস্কৃতিৰ ওপৰত প্ৰতিযোগিতা হৈছে। সেই সংস্কৃতিৰ ওপৰত মই শ্ৰেষ্ঠ হ'ম বুলি উদ্যমী হৈ ডেকাসকল আগবাঢ়ি গৈছে। আমি ভাল পাব লাগে আৰু নেভাবিব ইয়াত বিচাৰ কৰাসকল প্ৰকৃত একদম হাড়ে হিমে যে তেওঁ সকলো জানে, তেওঁ সকলোতে সমান পাৰ্গত, এইটো মিছা কথা। ভাওনা যেতিয়া এখন প্ৰতিযোগিতা চলি থাকে, মই আমগুৰি মঞ্চত কৈছোঁ, কাক কৈছোঁ কথাষাৰ? বৃহন্নলা কেৰেক্টাৰটো কৰিছিল শিৱসাগৰ এজন ল'ৰাই। মই সেই বৃহন্নলাক এইষাৰ কথা কৈ থৈ আহিছোঁ যে আপোনাৰ নিচিনা অভিনয় হাত কাটি দিলেও, ইয়াতে ৰেপি দিলেও আমি কৰিব নোৱাৰোঁ, কাৰণ আপোনাৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে। শিক্ষা কেতিয়াও এটা শেষ হোৱা বস্তু নহয়, শিক্ষা কেতিয়াও শেষ হৈ যোৱা এটা বস্তু নহয়। জীৱন থকালৈকে শিক্ষা থাকিব, বুজিলে? তেতিয়ালৈকে শিক্ষা লৈয়ে থাকিব লাগিব, কাহানিও শেষ নোহোৱা এটা বস্তু। শংকৰদেৱ গুৰুজনাৰ শিক্ষা যিখিনি আমাক দিলে সেইখিনিতো অসম্ভৱ। হেজাৰটা নৰমনুষ্যৰ জনম পালেও আমি নিজে শেষ কৰিব নোৱাৰোঁ। হেজাৰটা নৰমনুষ্যৰ জীৱন পালেও আমি নিজে শেষ কৰিব নোৱাৰোঁ। গতিকে এনেকুৱা চালে বেৰে কোবোৱা ঘণ্টা ভাষণ, এনেকুৱা ঘণ্টা কথা ভাষণত নক'ব। ভাওনা কৰা ল'ৰাবিলাক নিৰক্ষৰ বুলি ভাবিছে নি? পঢ়া শুনা নকৰা ল'ৰা বুলি ভাবিছে নি? আপুনি ভাবিছে নেকি যে টকা 2500ৰ কাৰণে ইয়াৰ পৰা তিনিচুকীয়ালৈ যায় বা হেৰি শিৱসাগৰলৈ যায়, তেনেকৈ ভাবিছে নি? গ'লেই যেনিবা 2500 টকাৰ কাৰণে। তেওঁ বাইকখনত কিমান তেল পৰিল, তেওঁ যিখন গাড়ী লৈ গৈছিল তাত কিমান তেল পৰিল, আৰু তেওঁ দিন ৰাত সেইটোৱে কৰি থাকে। মই ক'লোঁ নহয় আজি নাৰদৰ ভাও গোৱা বিতুপন দত্ত, সুধিবচোন বিতুপন দত্তক এদিন সময় পায় নেকি ঘৰত থাকিবলৈ। নৱ কলিতাক সুধিব খনামুখৰ, এদিন সময় পায় নেকি? কাকুক সুধিব মালোৱালীক কাকুক সুধিব, এদিন সময় পায় নেকি? বিষ্ণু ভাও গোৱা প্ৰাণজিৎ গায়নক সুধিব শিৱসাগৰ, এদিন ঘৰত থাকিবলৈ সময় পায় নেকি? অভিজিত বাসুদেৱক সুধিব গোলাঘাটৰ, এদিন ঘৰত থাকিবলৈ সময় পায় নেকি? গোলাঘাটৰ গাড়ীগাঁৱৰ দুৰ্লভক সুধিব, লাটুমণি শইকীয়াক সুধিব আমাৰ গৰখীয়া দলৰ, এদিন ঘৰত থাকিবলৈ সময় পায় নেকি? দেৱুক সুধিব, এদিন ঘৰত থাকিবলৈ সময় পায় নেকি? হয়নে? উৎপল খনিকৰ ডাঙৰীয়াক সুধিব, আপুনি শ্ৰদ্ধাৰ উৎপল খনিকৰ ডাঙৰীয়াক সুধিব যে আজিৰ তাৰিখলৈকে আপুনি কিমানটা পাণ্ডুলিপি আপুনি নিজাতে লিখিলে। উৎপল খনিকৰ ডাঙৰীয়াই তাৰ ৰিজাল্ট দিব। কিয়? তাত কিমান লিখিলে তেওঁ হয়তো নিজৰে গন্তি নাই, কাৰণ ইমানেই নাট্যদল, ইমানেই বৰ্তমান ভাওনা, বুজিলে? গতিকে এইবিলাক চালে বেৰে কোবোৱা আৰু ভাওনা কৰা ল'ৰাকেইটাই পইচা কেইটকা ল'লত আপোনাৰ কি বদহজম হৈছে নে পোকৰৰ ভোম পৰিছে আপোনাৰ? ভাওনা কৰা ল'ৰাকেইটাই পইচা 2 টকা ল'লত আপোনাৰ পোকৰৰ ভোম পৰিছে। আপুনি হলিউডৰ ভাল লেংটা চিনেমা এখন আহকচোন। বলিউডৰ যিখিনি উলংগ চিনেমা দেখিছোঁ নহয় অসমত, ক'ত হলে হলে চলি আছে। মই উদাহৰণ দিলোঁৱেই নহয়, আছিক বানাই আপুনি সেইদিনা আপুনি ক'ত শুই আছিলে? তেওঁলোকক আপুনি দম দিব নোৱাৰে অসমৰ পৰা পইচা লুটি নিছে বুলি। সেইবিলাক বহুত হেভি কোম্পেনী। সেই সিমানলৈতো নাযাওঁৱেই। আপুনি আজি ভাল গায়ক এজনকে দম দিব নোৱাৰে, কি গাই পেলাই 7 লাখ টকা ল'লি বুলি বিহুত, বুজিলে? আৰু কিছুমান মানুহ পাওঁ, ঐ চাউণ্ডটো কমাই দে, ইমান চাউণ্ডত হয়নে, ইমান চাউণ্ডত পাওঁ নে, চাউণ্ডটো কমাই দে। কোৰ্ট ফিল্ডত আজি পাতকচোন, যোৰহাট কোৰ্ট ফিল্ডত ডিস্কো ভণ্টি নানাচিবা, বুকুত ঘুপুং মাৰি যাব। আজি পাতকচোন গোলাঘাট জেনেৰেল ফিল্ডত ভাল ডাঙৰ অনুষ্ঠান এটা, ইয়াত হাৰ্ট টাচিং হৈ যায়। ভাল যদি হাৰ্ট এটেক থকা মানুহ থাকে দিগদাৰ আছে। সেইবিলাক শুনি থাকিব পাৰি, সেইবিলাক হেল্ল' হাই সেইবিলাক ধুনীয়া। ভাওনাৰ হৰিনামৰ শব্দকেইটা শুনিলে মায়েকৰ কাণত ধৰে। হৰিনামকেইটা শুনিলে ভাওনা শব্দখিনিয়ে ইমান চাউণ্ড হ'ল আজিকালি আমি ক'লোঁ সেইখিনিয়ে কাণত ধৰে। কথা ক'লে বহুত ক'ব লাগিব, গতিকে নকওঁ আৰু। কমেণ্ট কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বাৰ্তাসমূহৰ ওপৰত মই উত্তৰো দিব পৰা নাই, হয়নে? গতিকে মই বিশেষ নকওঁ, কিন্তু ভাওনা কৰা যুৱকক মই অনুৰোধ কৰিছোঁ, কোনেও আঙুলি নুটুৱাব। কৰ্মশালাক লৈও কোনেও আঙুলি নুটুৱাব। গাঁৱত থকা ডেকাজনে ওচৰৰ 2-4টা ল'ৰাক শিক্ষা এটা দিছে, বছ সেইটোতে শান্ত থাকক। আজি ভাওনা কৰা ল'ৰা এজনে প্ৰতিযোগিতামূলকভাৱে তেওঁ পুৰস্কাৰ পোৱা ৰাইজে দেখিছে। ভাওনা কৰা ল'ৰা এজনে আন 10খন গাঁৱত ভাওনা কৰা ৰাইজে দেখিছে। দেখাৰ কাৰণে তেওঁক ক'লে যে আমাৰ গাঁৱৰ ল'ৰাকেইটা কিবা কৰ্মশালাতে দিছোঁ, তুমিও প্ৰশিক্ষক হিচাপে থাকিবা।
তেওঁ কিন্তু এইটো নকয় যে এই মই প্ৰশিক্ষক নহয় হ'ব দিয়ক, তেওঁ সেইটোহে কয় আৰু। তেওঁ কিন্তু এইটো নকয় মোৰ নামটো প্ৰশিক্ষকত দি দিয়ক, মোক ফটোকপি লগাই দিয়ক, তেওঁ সেইটো নকয়। ৰাইজে ভাল দেখে, দেখি পেলাই ৰাইজে তেওঁক মাতে, মানে ৰাইজে তেওঁক মতাৰ বিনিময়ত তেওঁ যায়। তাকে দেখি আকৌ এচামে আজিকালি কিনো ভাওনা কৰ্মশালা আমুকে তামুকে, একচুৱেলি বাৰু নিয়মমতে হয় ভাওনা কৰ্মশালা হ'ব নালাগে, প্ৰশিক্ষণ শিবিৰ বা আখৰা গৃহ হ'ব লাগে, সেইটো সত্য কথা। কৰ্মশালা বুলি কোৱাৰ লগে লগে বহুত কথা আহি যায়, কিন্তু প্ৰশিক্ষণ শিবিৰ বা বাৰু সেইটো ভুলবশত কৰ্মশালা হৈ আছে, হৈ থাকক, কৰ্মশালা বুলি আছে, কৰ্মশালা বুলি থাকক। কিন্তু তাত যে কিছুমানে কয় ঐ তয়ো প্ৰশিক্ষক হলিনে, ঐ তোৰো নাম দেখিছোঁ দেখোন, তয়ো প্ৰশিক্ষক হলিনে, কেনেকুৱা কথাও। তেওঁৰ নামটো কি বুলি লিখিব এতিয়া বেনাৰখনত? আমুক বৰুৱা, আমুক বৰা, তলত লিখি দিব, প্ৰশিক্ষক বুলি নিলিখে, তলত এনেকৈ লিখি দিব নি? তেওঁ অকণমান দেখুৱাই দিবলৈ আমি মাতিলোঁ, তেনেকৈ লিখি দিব নি? প্ৰশিক্ষক বুলিয়ে লিখিব লাগিব নে এনেকৈ লিখি দিব নি? আমুক দত্ত, মানে দুদিনৰ কাৰণে তেওঁক দেখুৱাই দিবলৈ মতা হ'ল, বেনাৰখনত এনেকৈ লিখিব নি? গাঁওখনত থকা, গাঁওখনত ভাও কৰা, গাঁওখনৰ পৰা গৈ 10 জেগাত ভাও কৰা দেখা যুৱকজনকে প্ৰথমেই ওচৰি দীঘৈকেইটা শিকাবলৈ তেওঁকে মাতিব। সেইদিনা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক নেমাতে। গতিকে বেয়া নাপাব, মোৰ কথাবিলাকে এনেকুৱা, মই খুব পোন কথা কওঁ, মই খুব চিধা কথা কওঁ। মোৰ কথাত যদি ক'ৰবাত তাৰতম্য ঘটিছে, মোৰ কথাই যদি কাৰোবাক মানসিকভাৱে আঘাত দিছে, তেন্তে আপোনাক সবে নিজ গুণে মাৰ্ক জনাব। মোৰ কথাই এনেকুৱা, মোৰ পোনপটীয়া। আপুনি মোক মঞ্চ এখন দিলেও মই এনেকৈ ক'ম, আপুনি মঞ্চ এখন দিলেও এনেকৈ ক'ম। এনেকুৱা থাৰ্ড ক্লাছ চিন্তা কৰা ব্যক্তিক মই কাহানিও এনেকৈ নকওঁ, যিখিনিয়ে থাৰ্ড ক্লাছ চিন্তা কৰে, যিখিনিয়ে কাৰোবাক কেনেকৈ নৎসাত কৰোঁ, কাৰোবাক কেনেকৈ ধ্বংস কৰোঁ, ভাওনা সংস্কৃতিটোক কেনেকৈ নাইকিয়া কৰোঁ বুলি ভাবি থকা কিছুমান থাকে। মাতৃভাষা ভাওনা বৰ্তমান উজনি অসমত বা মধ্য অসমত বা ব্ৰহ্মপুত্ৰৰ ইপাৰে সিপাৰে দপদপাই আছে নহয়, ইয়াত কিন্তু এচাম লাগি আছে আকৌ। কেনেকৈ মাতৃভাষা ভাওনা আমি জিৰ' কৰোঁ, কেনেকৈ আমি মাতৃভাষা ভাওনাক নাইকিয়া কৰোঁ, সেইসকলকো মই এটা কথা কৈছোঁ। মাতৃভাষা ভাওনাত বৰ্তমান উজনি অসম, মধ্য অসমৰ নাই বুলি নক'ব দেই, আছে, তাৰ প্ৰমাণ আছে। মধ্য অসমৰ ব্যক্তি আছে আমাৰ লগত, আৰু উত্তৰ পাৰ দক্ষিণ পাৰ সকলোৰে ব্যক্তি আছে ব্ৰহ্মপুত্ৰৰ। হ'ল, আমি এই ব্যক্তিসকলৰ ওপৰত আপোনালোক যিমানেই যুঁজি নাথাকক যে মাতৃভাষা ভাওনা নাইকিয়া কৰোঁ, আপোনালোকে এইটো হিলাব পাৰিব, এইটোৰ নাম ঘণ্টা, এইটো হিলাব পাৰিব। যিখিনি মানুহে আমাৰ ভাওনাক নৎসাত কৰিবলৈ গৈ আছে তেওঁলোকক মই এনেকৈ নকওঁ আপোনালোকে আমাৰ এই ক্ষতি কৰিব নোৱাৰে, নমস্কাৰ, বেয়া নাপাব। তেওঁলোকক মই সদায় এই আগত যে কৈছিলোঁ এইটোৱে ক'ম, ঘেণ্টা, এইটো কৰিবি, এইটো কৰিবি, তেনেকৈয়ে ক'ম। মই কথা খুব পোনপটীয়া, মই খুব কথা চিধা। কোনোবাই বেয়া পালে বেয়া পাব, ভাল পালে মোক আঁকোৱালি ল'ব, ধন্যবাদ। আৰু মই কাৰোবাৰ কথাৰ কমেণ্টৰ ওপৰত এতিয়া মই কৈ যাম বাৰু, ভালেমান কমেণ্ট আহিছে, মই কৈ যাম, বেয়া নাপাব। মোৰ মানুহটো এনেকুৱাই, মই কোনো ভদ্ৰ কথা ক'ব নাজানো। কৃষ্ণ কৃষ্ণ কৰি থাকিলে, নমস্কাৰ কৰি থাকিলে তেওঁ ভদ্ৰ নহয় আৰু, সেইষাৰো ক'লোঁ। কৃষ্ণ কৃষ্ণ নমস্কাৰ, কৃষ্ণ কৃষ্ণ, সেইটোতে আপোনালোক পতিয়ন নাযাব। উপৰ্যুপৰি আচাম লাগি আছে আমাক নাইকিয়া কৰিবলৈ, আৰু ভাওনা কৰা ডেকাসকলক নৎসাত কৰিবলৈ এচাম যুঁজি আছে। গতিকে পতিয়ন নাযাব যদি ভাওনা কৰে, যদি ভাওনাক ভাল পায়। দাদা আগৰ সেই এইবিলাক কাট খাই মই ভালকৈ নাজানো যে, মানে মনৰ কথা মিলা কেইজন, বৰ্তমান আমুক মনৰ কথা মিলা কেইজন, সময়ৰ এটা জৰুৰী বিষয়, কথাষাৰ সঁচা। কিন্তু এনেকুৱা অজস্ৰ আহিছে, মই ভালকৈ নাজানো, ৰাইজ বেয়া নাপাব, মই নাজানো মানে কমেণ্ট চাব মানে কেনেকৈ ওপৰলৈ নিব লাগে কি নাই, মই এইবিলাক বৰকৈ নচলাওঁ যে। গতিকে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। মই ব্যক্তিগতভাৱে যেতিয়া মই লাইভটো বন্ধ কৰিম, বন্ধ কৰাৰ পিছত মই ব্যক্তিগতভাৱে সকলোকে মোৰ মতামত জনাম, ধন্যবাদ। আৰু এটা কথা মই অনুৰোধ কৰিছোঁ, এতিয়াও অনুৰোধ কৰিছোঁ, যিসকল বিভেদগামী ব্যক্তি, যিসকলে ভাওনা কৰা ল'ৰাবিলাকক হেয় জ্ঞান কৰিব বিচাৰি আছে, যিসকলে কৈ আছে যে ভাওনাৰ স্বয়ম্ভూ ঠিকাদাৰ ওলাল, আপুনিও যদি ভাওনা এখন লয় দাদা, আপুনিও এজন ঠিকাদাৰতে পৰিব। যিজনে কৈছে যে ভাওনাৰ স্বয়ম্ভూ ঠিকাদাৰ ওলাল, আপুনিও ঠিকাদাৰতে পৰিব, কাৰণ আপুনি এইসকলক নোৱাৰে নহয়। ভাওনা এখন কৰাৰ লগে লগে লাইট চাউণ্ডত দিবই লাগিব এইটো পইচা, ড্ৰেছ মেকআপত এইটো পইচা দিবই লাগিব, জেনেৰেটৰত এইটো পইচা দিবই লাগিব, মুখাত এইটো পইচা আপুনি দিবই লাগিব, 33,000 বা 35,000 টকা সেইখিনিৰ ভিতৰত আপোনাৰ এটা ভাড়া বিল হ'ব। তাৰপিছত কমেও 24, 25, 30জন ল'ৰা তাত ইনক্লুড হৈ থাকিব। সেই ব্যক্তিকেইজনকো আপুনি অৰিহণাৰ ৰাতিটো কষ্ট কৰা মাত্ৰ দিবই লাগিব। আপুনি 1000 টকা ভাবে 11 টকা ভাবে দিবই লাগিব। 11 টকা দিয়ে যদি আপুনি বৰ্তমান যুগটো চিনি নোপোৱা মানুহ, যদি এজন ভাৱৰীয়াক যদি আপুনি টকা 11টা দি যদি তামোল পাণ কাষতে দিয়ে, তেন্তে আপুনি আজিৰ যুগটোৰ লগত আপুনি খাপেই খাব জনা নাই। কাৰণ আপোনাৰ ল'ৰাটোক আপোনাৰ ইংলিছ মিডিয়াম স্কুলত পঢ়ুৱাবলৈ মন নাই। তেতিয়া আপোনাৰ ল'ৰাটোক, আপোনাৰ মাইকী মানুহজনীক আন 10 গৰাকী মহিলাৰ পিন্ধাৰ দৰে বস্ত্ৰ অকণমান পিন্ধাবলৈ আপোনাৰ মন নাথাকিব লাগিব। তেতিয়া আপুনি 11 টকা সতে গুৱা পাণ কাষতে ভাওনাখন কৰিব পাৰিব, নহয় জানো? কাৰণ আপোনাৰ মানুহজনীক আপোনাৰ এটা কৰ্তব্য পতি হিচাপে যে মোৰ পত্নীক সদায় আন সমাজৰ 10 গৰাকী মানুহৰ দৰে মই জাকত জমকা কৰি পঠাব লাগে, তেওঁক দেখিবলৈ ধুনীয়া কৰি পঠাব লাগে, সেইটো মোৰ পতি হিচাপে কৰ্তব্য।
তেওঁক নহ'লে মই সুদামা ব্ৰাহ্মণে ঘৈণীয়েকে যেনেকৈ সুশীলাই যেনেকৈ ফটা বস্ত্ৰ পিন্ধাইছিল মই তেওঁক তেতিয়া তেনেকৈ পিন্ধাই দিব লাগিব যদি আপুনি কোৱা মতে যদি 11 টকা আৰু গুৱা পাণ এটা লৈ অৰিহণা এটা লৈ পেলাই যদি ভাওনা কৰিবলৈ হয় নহয় জানো গতিকে আপোনালোকৰ মনোভাৱবিলাক তেনেকুৱা গতিকে আপুনি যদি তেনেকৈ ভাওনা কৰে তেন্তে জানিব আপোনাৰ ল'ৰাটো ভাল স্কুল এখনত পঢ়ুৱাবলৈ মন নাই আপোনাৰ ল'ৰাটো ভাল আছামিজ মিডিয়ামই হওক ভাল অকণমান বিদ্যালয় এখনত ভাল চৰকাৰী বিদ্যালয়ৰ নাম থকা মানে যেনে যোৰহাট 4 নং কি আমাৰ যোৰহাট যে যিখন আমাৰ চৰকাৰী স্কুল হয়নে 4 নং ৱাৰ্ড মানে চৰকাৰী স্কুলেই তেনেকুৱা গভট হাই স্কুল হয়নে অকণমান উচ্চ মানদণ্ডৰ স্কুল গতিকে তেনেকুৱা বিদ্যালয়বিলাকত তেন্তে আপোনাৰ নিশ্চয় ল'ৰা ছোৱালী পঢ়ুৱাবলৈ মন নাই আপোনাৰ ল'ৰাটোক নিশ্চয় আন 10জন ল'ৰা গতিকে খোল শিকাবলৈ মন নাই বা আজি আপোনাৰ কীবৰ্ড এখন শিকাবলৈ আপোনাৰ ল'ৰাটোক গীটাৰ এখন শিকাবলৈ আপোনাৰ চাগে ইচ্ছা নাই তেতিয়া আপুনি 11 টকাকৈ পাৰিব ভাওনা কৰিব 11 টকা লৈ গুৱা পাণ এটা লৈ তেতিয়া আপুনিও পাৰিব যিজনে কৈছে যে ভাওনা আজিকালি স্বয়ম্ভূ ঠিকাদাৰ হ'ল আপুনি পাৰিব তেতিয়া কিন্তু বাকীখিনিয়ে নোৱাৰিব ভাওনা কৰালে কাৰণ এইটো বাজেট মই দিলোৱে নহয় এই চাউণ্ড লাইট আমুক কৰি 33,000 বা 35,000 টকা বাজেটটা হয় আৰু ইয়াৰ লগত 25-30জন ডেকা ল'ৰা জড়িত হৈ থাকে তেওঁলোকৰ এটা পৰিয়াল আছে তেওঁলোকৰ পৰিয়ালটো চলিব লাগিব নহয় জানো গতিকে সেয়াই কথা গতিকে এইবিলাকত মাথা মাৰি লাভ নাই অসমৰ ঢেৰ সমস্যা আছে এইটো একো সমস্যা নহয় ভাওনা কৰা ল'ৰাকেইটাই ৰাতিটো কষ্ট কৰি আহি পেলাই ঘৰলৈ টকা 1200 কোনোবাই 700 কোনোবাই 800 কোনোবাই 1300 কোনোবাই 1500 ইমান মানুহে আনে তাতকৈ নিব লাখ টকা কোনেও নোৱাৰে দেই কোনেও লাখ টকা একদম 7 লাখ মান টকা এখন ভাওনাত নিদিয়েও দেই গতিকে এনেকুৱা কথাত মাথা মাৰি নাথাকিব নিজৰ যদি সময়টো অপব্যৱহাৰ কৰিব বিচৰা নাই তেন্তে অকণমান এই ভাও অসমৰ ঢেৰ সমস্যা আছে অসমৰ জ্বলন্ত সমস্যাই বহুত আছে সেই সমস্যাবিলাকত অকণমান মাথা মাৰকচোন ভাওনা কৰা ল'ৰাকেইটা গাত লাগি নাথাকিব ধন্যবাদ জয় গুৰু শংকৰ জয় অসম কৃষ্ণ কাটিবলৈ